নমস্কাৰ মহাৰাজ, আপুনি মোক মাতি পঠিয়াইছিলে? মাতিছিলোঁ। তুমি আমাৰ গাঁওখনৰ কাৰণে কি যি কৰিলা সেয়া বহুত ডাঙৰ কথা। এতিয়া তোমাক যি লাগে তাকে আমি দিবলৈ বিচাৰিছোঁ। তোমাক কি লাগে কোৱা। হয় নেকি মহাৰাজ? মোক বাৰু তেনেকৈ একো নালাগে। মানে মইতো অকলশৰীয়া মানুহ, মোৰ সেই যাবলৈ কৰিবলৈ অসুবিধা হোৱা হৈছে আজিকালি, অকণমান বয়সো হৈছেতো। তো মই বিচাৰোঁ মোক এটা ঘোঁৰাকে দি দিয়ক। মই তেতিয়া ঘোঁৰাটোত উঠি ক'ৰবালৈ মানে অহা যোৱা কৰাত মোৰ সুবিধা হ'ব। হয় নেকি? ঠিক আছে বাৰু তেতিয়াহ'লে। আমাৰ মহলত থকা যিটো চবতছে বেগী ঘোঁৰা মই সেইটো তোমাক দি আছোঁ। তুমি লৈ যোৱা। ধন্যবাদ মহাৰাজ, মোক আপুনি ইমান ডাঙৰ উপহাৰ এটা দিয়াৰ কাৰণে ধন্যবাদ। বা এইফালে ওলাই আহ আকৌ, মই কি আনিছোঁ চাহিচোন চাহি। কি হ'লো ইমান তেদুফালি চিঞৰিছলে? এইটো দেখিছা নাই? এইটো মই কি আনিলোঁ চা, ঘোঁৰা। দেখাতটো দেখিছোঁ বাৰু, পিছে ক'ৰ পৰা আনিলি? ক'ৰবাৰ পৰা লৈ আনিলি নেকি চুৰ কৰি? আই কিনো কথা কওঁ বাজনীয়ে, মইনো আকৌ কেলৈ চুৰ কৰিবলৈ যাম আকৌ? এই মহাৰাজে দিছে মোক এইটো উপহাৰ হিচাপে। মই যে সেইদিনা যোৱা সপ্তাহত যে সেই চুৰটো ধৰা পেলালোঁ যে গাঁৱত, কিমান ভাল হৈছে জানো গাঁৱৰ সেইকাৰণে মহাৰাজে মোক এইটো উপহাৰ হিচাপে দিলে। কেনেকুৱা লাগিছে তোৰ কচোন ক? মই ইয়াৰ নাম সুন্দৰী ৰাখিছোঁ। তই ঘূৰা পাইছ তোৰ কথা, এইবিলাক তোৰ ঘূৰা তোৰ কথা। মই কি কৰিম আকৌ এইবিলাকত? মোক এইবিলাক দেখুৱাই নাথাকিবি দেই, মোৰ এইবোৰ চাবলৈ মন নাযায়। বেয়া জ্বলিছে বাই, একদম পুৰা জ্বলিছে মোৰ ঘোঁৰাটো দেখা পাই একেবাৰে। পটেশ্বৰী বাইদেউ আছেনে বাৰু? আছোঁ ৰবীন, কি হ'লনো? বাইদেউ সেই আপোনাক মহাৰাজে মাতি পঠিয়াইছিলে। মানে আমাৰ যে ওচৰৰ সেই ৰহু থান বুলি গাঁও এখন আছে যে, সেই গাঁওখনতো হেনো চুৰৰ অসুবিধা হৈছে। তাকে আপোনাক মানে বিচাৰিছে গাঁওখনৰ মানুহে। তো সেইটোৱে আপোনাক ক'বলৈ আহিছিলোঁ, ৰজাই আপোনাক যাবলৈ কৈছে মহাৰাজে। হয় নেকি? বাপৰে, মইচোন ফেমাছ হৈ গ'লোঁ। চুৰ ধৰিও মানুহ ইমান ফেমাছ হ'ব পাৰেনে? ঠিক আছে বাৰু মহাৰাজক কৈ দিবি, মই বাৰু যাম বাৰু কাইলৈ ন? ঠিক আছে বাৰু যাম দে। বাই এইজনীনো আকৌ কি হ'ল? এই মাত্ৰ জ্বলাই থৈ গৈছেহে, আকৌ আহিব হ'লেই তাই। সোমাই ভিতৰলৈ। বাই, মই একদম বহুত ডাঙৰ বিপদ এটাত পৰিলোঁ নহয়। মোক সেই মহাৰাজে যে ওচৰৰ যে সেই ৰহু থান নে কি কয় এখন গাঁৱলৈ যাবলৈ কৈছে। তাতো হেনো সেই চুৰৰ অসুবিধা হৈছে। তাকে সেইটো প্ৰব্লেমটো ছল্ভ কৰিবলৈ যাবলৈ কৈছে। এতিয়া মানে মোৰ ঘোঁৰা মোৰ সুন্দৰীজনীও কাৰ লগত থাকিব বাৰু? মোৰ তাকেই চিন্তা হৈছে বহুত। তই কিয় চিন্তা কৰিব লাগে? মই আছোঁ নহয়, কেইটামান দিনহে। মই বাৰু চাম দে তোৰ ঘোঁৰাজনীক ভালকৈ। বা সঁচাকৈ কৈছ? তই ইমান ভাল, মই এনেই ইমান চিন্তা কৰি আছোঁ। হ'ব বাৰু দে, মই আকৌ কাইলৈকে যামগৈ নহয়। তই মোৰ ঘোঁৰাজনীক ভালকৈ চাবি আৰু ভালকৈ খোৱা বোৱা দিবি। এনেহে একেবাৰে মোক তাই ঘোঁৰাজনী চাবলৈ মোক ঠিক গালৈ থৈ দিছে। মই এনেহে একেবাৰে চামগৈ। বৰ একেবাৰে ঘোঁৰা লৈছোঁ বুলি কৈ ফুটনি মাৰি আছিলে নহয়। বাপেকে কি কৰি আছোঁ যাই লওক। মোৰ সুন্দৰী ভালে থাকিবি দেই, মই সোনকালে গুচি আহিম। মোৰ ঘোঁৰাজনী ভালকৈ চাবি আকৌ দেই। মই বাৰু বেছিদিন নকৰোঁ এনেও, কাম শেষ হ'লেই মই গুচি আহিম। হ'ব যা, তই ইমান চিন্তা কৰি থাকিব নালাগে, মই চাম বাৰু। এতিয়াহে ভাল লাগিব, এতিয়াহে আচল খেলা আৰম্ভ হ'ব। আজি কিন্তু ভাল লাভ হ'ল আকৌ দেই, ভাল পইচা পালোঁ কেইটামান। এখন শাৰী কিনি ল'ব লাগিব, ভাল শাৰী এখন। পটেশ্বৰী দেখোন, তই ইমান সোনকালে ওলালিহি যে? তইচোন কেইটামান দিন থকাৰ কথা আছিলে। মই সদায় থাকিবলৈ গৈছিলোঁ নেকি? কেইটামান দিনৰ কাৰণেহে গৈছিলোঁ, আৰু কাম সোনকালে হ'ল আৰু সেইকাৰণে গুচি আহিলোঁ। বাৰু বাদ দেচোন এইবিলাক। মোৰ ঘোঁৰাজনী ক'ত, মোৰ সুন্দৰীজনী? কিনো ক'ম আৰু হয়, তই যোৱাৰ পিছদিনাই ঘোঁৰাজনীয়ে একদম খোৱা বোৱা এৰি দিলে। মই বোলো কি হ'ল, তাৰপাছত ৰাতি দেখোঁ যে ঘোঁৰাজনী মৰি আছে, মৰি থাকিলে ঘোঁৰাজনী। তই কি কৈছ বা এইবিলাক? মোৰ মৰমৰ সুন্দৰীজনী কেনেকৈ মৰি থাকিলে? ইমান ভালে আছিলে। তৎক্ষণাত কি হ'ব পাৰে বাৰু? তই সঁচাই কৈছনে? মই বাৰু তোক কেলে মিছা কথা ক'ম কচোন ক? মোৰো বেয়া লাগিছে, বহুত বেয়া লাগি আছে এনেকুৱা হোৱাৰ কাৰণে। মইনো এতিয়া কি কৰিম অকলশৰীয়া মানুহজনী। মোৰ ইমান ধুনীয়া সুন্দৰীজনী কেনেকৈ ইমান সোনকালে তৎক্ষণাত মৰিব পাৰে? নিশ্চয় বাই মোৰ পৰা কিবা কথা লুকুৱাইছে, কিবাটো ৰহস্য আছে। মই কিবা এটা কৰিব লাগিব। মহাৰাজ, আপুনি যে মোক উপহাৰ হিচাপে ঘোঁৰাজনী দিছিলে, ঘোঁৰাজনী আৰু আমাৰ লগত নাই। তাই মৰি থাকিলে। কি কথা কোৱা? ইমান ধুনীয়া ঘোঁৰাজনী কেনেকৈ বাৰু মৰিব পাৰে ইমান তৎক্ষণাত? ঠিক আছে বাৰু, আমাৰ মহলৰ পৰা তুমি আৰু এজনী ঘোঁৰা লৈ যোৱা, তোমাৰ কোনজনী পচন্দ হয়। নাই মহাৰাজ, মোক আৰু বেলেগ ঘোঁৰা নালাগে। মোক সেইজনীৰ নিচিনাই একদম দেখিবলৈ একেই এজনী ঘোঁৰা লাগে। মোক একদম একেই দেখিবলৈ একেই ৰঙৰ, একেই স্বভাৱৰ এজনী ঘোঁৰা লাগে। মই আৰু একো নাজানো মহাৰাজ, মোক ক'ৰবাৰ পৰা আপুনি যোগাৰ কৰি দিয়ক। তেনেকৈ হ'লে কেনেকৈ হ'ব বাৰু? তেনেকুৱা ৰঙৰটো আমাৰ লগত আৰু এজনীয়ে ঘোঁৰা আছিলে, তাকো মই তোমাক দি দিলোঁ। এতিয়া বাৰু মই ক'ত বিচাৰোঁ? ঠিক আছে বাৰু দিয়াচোন, মই বাৰু বিচাৰি তোমাক মই জনাই আছোঁ।
কোনে মাতিছিলে মহাৰাজ? আমি পটেশ্বৰীক দিয়া ঘোঁৰাজনীৰ নিচিনা যদি আৰু কাৰোবাৰ ওচৰত ঘোঁৰা আছে সেইটো বিচাৰ লোৱা আৰু গোটেই গাঁৱত এনাউন্স কৰি দিয়া যে আমাক যদি কোনোবাই সেই একে ধৰণৰ ঘোঁৰা আনি দিয়ে বিচাৰি দিয়ে তেতিয়াহ'লে আমি তেখেতক সোণৰ মুদ্ৰা উপহাৰ হিচাপে দিম। যি আজ্ঞা মহাৰাজ। এয়া মই কি শুনিছোঁ, পটেশ্বৰৰ লগত থকা ঘোঁৰাজনীৰ নিচিনা যোনে ঘোঁৰা আনি দিব পাৰিব তো তেখেতক হেনো সোণৰ মুদ্ৰা উপহাৰ হিচাপে দিব মহাৰাজে। তেতিয়াহ'লেতো সেই সোণৰ মুদ্ৰাটো ময়েই পাম। ফুলেশ্বৰী, এইটো দেখোন আমাৰ সেই পটেশ্বৰীক দিয়া গৰুটোৰ নিচিনা একদম একেই ধৰণৰ ৰঙৰ। ক'তনো বিচাৰি পালা তুমি? এই মহাৰাজ কিমান যে বিচাৰিছোঁ, গোটেই একেবাৰে গাঁৱে গাঁৱে বিচাৰি ফুৰিছোঁ। তাৰপাছত শেষত গৈ পালোঁ, একদম একেই ৰঙৰ পালোঁ। হয়নে বা? ইমান এটা কষ্ট কৰিছনে? বাপৰে, ৰচোন মই বস্তু এটা চাওঁ ঘোঁৰাজনী। বা তই যে কি মিছা কথা ক'বলৈ আহিছ? এজনীতো মোৰেই ঘোঁৰা হয়। মই গাঁৱলৈ যাওঁতে এই ভৰিত এই দাগ দি থৈ গৈছিলোঁ। এইবিলাক মই কি শুনিছোঁ পটেশ্বৰী? তুমি সেই জীৱ থকা বস্তুটো মৰিলে বুলি কৈ তুমি মানুহক ইমান হাবাথুৰি কেলৈ খুৱালা? সেনাপতি, বন্দী কৰা ইহঁত দুটাক। মহাৰাজ মই এইবোৰ কথা একো নাজানো। মোৰ গাত একো দুখ নাই। মোক মাথো ফুলেশ্বৰী বাইদেৱে এই 10টা সোণৰ মুদ্ৰাৰ সলনি এই ঘোঁৰাজনী মোলৈ বিকিছে। মই বাকী আৰু একো কথা গম নাপাওঁ। মোক ক্ষমা কৰি দিয়ক মহাৰাজ, মই এইবোৰ একো নাজানো। ঠিক আছে, তেতিয়াহ'লে তুমি ইয়াৰ পৰা যোৱা। সেনাপতি, ফুলেশ্বৰীক বন্দী কৰা। মহাৰাজ মোক ক্ষমা কৰি দিয়ক, মোৰ তেনেকুৱা একো হেৰি নাছিলে। আপুনি মোক ক্ষমা কৰি দিয়ক। মোক ভুল বুলি ভাবি মোক ক্ষমা কৰি দিয়ক মহাৰাজ। মোক শাস্তি নিদিব মহাৰাজ।